Everyone, welcome back to my YouTube channel. স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ মামাৰ বিয়া আছে আৰু মই বিয়াখনৰ গোটেইখিনি ভিডিঅ' কৰি পেলাই আপোনালোকক দেখাম আৰু আপোনালোকে শেষলৈকে চাব। যিহেতুকে জোৰোণ আৰু বিয়া একেলগতে, সেইকাৰণে এতিয়া জোৰোণ যাব আৰু মই আপোনালোকক সেইখিনি ধুনীয়াকৈ ভিডিঅ' কৰি দেখাম। আৰু এয়া হৈছে জোৰোণৰ আগদিনাখনৰ ভিডিঅ'। মই ভিডিঅ' অকণমান কৰি ৰাখিছিলোঁ আপোনালোকক দেখাবৰ কাৰণে, কাৰণ এই যোনটো নিয়ম সেইটো আমাৰ ফালে ইমান কৰা নহয়, যোনটো মই দেখিলোঁ মানে। এই নিয়মটো মোৰ খুবেই ভাল লাগিলে, কিয়নো পুৰণি গীতবোৰ গাই গাঁৱৰ সকলো ডেকা বয়সস্থ সকলো লোকেই, বিশেষকৈ বয়সস্থ লোকসকলে এই গানবোৰ গাই অকণমান মনোৰঞ্জন কৰে। আৰু মই অকণমান আপোনালোকক ভিডিঅ'টো দেখাবলৈ বিচাৰিছোঁ আৰু ভিডিঅ'টো চাই যাওকচোন। আৰু এয়া হৈছে জোৰোণৰ দিনা মামীয়ে মোক খোপা চোপা বান্ধি এনেকৈ সজাই দিব ক'লে আৰু মই ধুনীয়াকৈ সজাই মেলি দিলোঁ মামীক। এডাল অকণমান চুটিকৈ ভাঙি দিওঁ নেকি? এডাল অকণমান চুটিকৈ
কোনটো দিয়া ন আছে ৰবাটো গৰম দিছ লগে এই নহয় চকু দিব লাগে কাপোৰটো তোমাক কি ক'লে পিংক কালাৰ মই জানিছিলোঁ আগে তো কমাই দিম সেইটো কৰা ওপৰত দিয়ক এই জিনিসটো গোটেই পিলাই এইটোতে দিয়ে পিলাটো গোটেই পিলাটো দিয়ে ওৱান দিবা খালা হৈছে সেইটো আনিলে এটা দিবা আনি কি নহয় এটা দিছে বাবা না এটা দিয়া ৰঙাটো ব্রাশ कर दिया ब्रश ब्लश ब्लश इधर ब्लश डाल दिया सब देखो ब्लश डाल दिया 오 이만 좋다 그러죠. 이만 좋다 그러죠. 보시대. নহয় মায়ে কয় হেৰিৰ লগত চাই কথা আৰু চিধা লগত কি কৰিব 저 이거 이거 하나. 이거 가져 드셔 봐. 뭐 이만 넣어 비데. 또 돼. আৰু এইফালে আমাৰ এয়া মামীহঁত ওলাই কৰি ৰেডি পূৰা চবেই ফটো চটো উঠি আছে আৰু এইফালে ভকত আহি পেলাই জোৰোণৰ নীতি নিয়মসমূহ কৰি আছে আৰু এইফালে ফটো উঠাত ব্যস্ত পূৰা আৰু দৰা ভৈনীয়েকে পূৰা ফটো উঠাই আছে আৰু এয়া আমাৰ দৰা আহিলে ভকতৰ ওচৰত সেৱা লৈছে আৰু এফালে দৰা মাক আৰু বৌৱেক এয়া যাবলৈ ৰেডি হ'ল জোৰোণৰ বাবে এয়া ওলাই আহিছে
আৰু ইয়াত জোৰোণৰ পৰা আহি পানী তুলিবলৈ গৈছিলে আৰু পানী তোলাৰ অকণমান ভিডিঅ' মই কৰি ৰাখিছিলোঁ। জোৰোণৰ পৰা অহাৰ পাছত মই ভিডিঅ'খিনি নকৰিলোঁ বাৰু, আৰু এয়া পানী তুলিবলৈ যোৱাখিনি মই অকণমান ভিডিঅ' কৰিলোঁ, আপোনালোকে চাওকচোন। ঘূৰাই কি ঘূৰাই আছে এতিয়া হয় বহুৱাই দিয়ক কি কৰি আছে নোৱাৰিলেহে ঘূৰাই এনে বহাই দিয়া হয় কালি পৰহি বিয়া খাইছেহে ভতিজা ভাগিনীয়ে ভতিজা শুবলৈ নাপাবা গেলি যাব তেল দিলক তাৰপিছত গুচাব এইটো নিয়মৰ কথা
আৰু এইফালে আমি কইনা আনিবলৈ যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু এইফালে এয়া ভণ্টি আমি ৰেডি হৈ মেলি গাড়ীত বহি আছোঁ আৰু এইফালে আমাৰ দৰা আহিলে দৰা আহি কিনে গাড়ীত বহিলে আৰু এইফালে আকৌ আমাৰ দৰা সখী দেই আৰু এতিয়া আমি কইনা আনোগৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কইনা ঘৰ আছিল মৰিগাঁৱত আমাৰ দৰাৰ ঘৰ পুৰণি গুদামত আৰু ধুনীয়াকৈ আমি শুই শুই আহি পালোঁ এয়া কইনা ঘৰ আৰু এয়া পূৰা আৰু এইফালে মই গাড়ীৰ ভিতৰৰ পৰা অকণমান ভিডিঅ' কৰিছোঁ একদম পূৰা চাউল ছটিয়াই আছে স্প্ৰে মাৰি আছে সেইকাৰণে আমি নামি যোৱা নাই ফাৰ্ষ্টত আৰু এয়া অকণমান নামি কৰি মই ভিডিঅ' বনাইছোঁ আৰু এইফালে আমাৰ দৰা আৰু সখী বহিলে সমাজত আৰু এইফালে আমাৰ লাজুকা দৰাক দিলে নহয় কইনাক মাতিবলৈ ইমান যে লাজ নহয় মামাৰ বেচেৰা তথাপিও মাতিব লগা হ'ল উপায়টো নাই মাতিবই লাগিব আৰু চবে একেবাৰে নাই শুনা এনেকৈ কৈছে আৰু লাষ্টত যেনিবা মাতিলে আৰু আৰু এইফালে আহিলে আমাৰ মামী মামাৰ মাত শুনি একেবাৰে আহি গ'ল আৰু সমাজলৈ সঁচাকৈ এই সময়খিনিৰ অনুভৱটো তেওঁলোকে ভালদৰে অনুভৱ কৰিব পাৰিছে আৰু দুয়োৰে যে এইখিনি সময়ৰ বাবে কিমান অপেক্ষা কিমান সপোন মনতে পুহি ৰাখিছিলে আজি সেয়া সপোনৰো অন্ত পৰিল আৰু অপেক্ষাৰো অন্ত পৰিলে তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক মই তাকে কামনা কৰিলোঁ আৰু দুয়োৰে মৰম ভাল পাবৰ সদায় বাঢ়ি যাওক আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই তেওঁলোকক বিবাহৰ কাৰণে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সদায় ভালে থাকক কুশলে থাকক
পিছে তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ ৰং সদায় আৰু নীতি নিয়মৰ মাজেৰে ধুনীয়াকৈ বিয়াখন সম্পন্ন হ'ল সদায় তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক মই তাকে কামনা কৰিলোঁ আৰু এইফালে আমাৰ দৰা এয়া কিবা নিয়ম কৰিছে মই ভালদৰে নাজানো বাৰু নিয়মবোৰ তাৰপিছত আমি আমাৰ গাড়ীত বহি লহি আৰু মোৰ যে একেবাৰে ধৈৰ্য নাথাকিলে আৰু ইমান টোপনি ধৰিলে তাৰপিছতে মামীও আহি গ'ল আমাৰ গাড়ীত আৰু আমি ফাইনেলি কইনাক লৈ আহিলোঁ ঘৰ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব